নমস্কাৰ। একদম ঠাণ্ডা, বহুত ঠাণ্ডা পৰিছে। নতুন ভিডিঅ' এটালৈ সকলোকে স্বাগতম। আজি ভিডিঅ'টো অলপ বিশেষ সেইটো কাৰণে যে দেউতাৰ চাইকেল এখন আছিলে, বহুত পুৰণা। দেউতাই ছেকেণ্ড হেণ্ড কিনিছিলে চাইকেলখন, মই যিমান দূৰ গম পাওঁ। সেই চাইকেলখনে আমাৰ ঘৰৰ একমাত্ৰ বাহন আছিলে ক'ৰবাত যাবলৈ হ'লে। সেই চাইকেলখনতে মই চাইকেল চলাব শিকিছোঁ, বায়ে চাইকেল চলাব শিকিছে। তাৰপৰা দেউতা গুচি যোৱাৰ পাছত চাইকেলখন বহুত দিন তেনেকৈ পৰি থাকিল, বেয়াও হৈ গ'ল বহুতখিনি। তাৰপৰা চাইকেলখন মই খুলি আকৌ চাফ চিকুণ কৰি নতুনকৈ অকণমান ইফাল কৰি অকণ বেলেগ ধৰণৰ কৰিছিলোঁ। তাৰপৰা ঘৰটো অকণমান ঠিক ঠাক কৰোঁতে আকৌ চাইকেলখন তেনেকৈ পৰি থাকিল বহুত দিন। এতিয়া আজি চাইকেলখন আকৌ উলিয়াই তাক অকণমান মুচি কাচি চূণ তেল সানি নতুন কৰিম, তাকে দেখাব লৈছোঁ ভিডিঅ'ত। চাওক ভিডিঅ'টো। এইখনে চাইকেলখন এতিয়া একেবাৰে সম্পূৰ্ণ চাইকেল হৈ থকা নাই। মই যিহেতু খুলি মেলি তাক অলপ বেলেগ ৰূপ এটা দিছিলোঁ, তাৰপৰা ৰঙো কৰি থৈছিলোঁ, নীলা ৰং এটা। কিন্তু বহুত দিন পৰি থকাৰ কাৰণে ৰংবোৰ বেয়া হৈ গ'ল আৰু আগ চকাটো সম্পূৰ্ণকৈ খুলি গ'ল। সেইটো প্ৰথমতে লগাব লাগিব। মোটামুটি চাইকেলখন এতিয়া এইটো অৱস্থাতে আছে। এতিয়া ইয়াক প্ৰথমতে অকণ ধূলি মাকতি যোনবোৰ লাগি আছে সেইখিনি চাফ চিকুণ কৰি লওঁ। তাৰপিছত ক'ৰবাত ৰং এৰাইছে, তাত অকণ চিজ কাগজ মাৰি তাৰপিছতহে ইয়াৰ ওপৰত আকৌ এবাৰ ৰং মাৰিব লাগিব। আগ চকাটো সম্পূৰ্ণকৈ ভাঙি গ'লগৈ য'ত লাগি থাকে, তো তাক এতিয়া সদ্যহতেতো তাঁৰে বান্ধি থ'ব লাগিব। বেলেগতো তেনেকুৱা উপায় নাই, সেইটোকে কৰোঁ প্ৰথমতে। আগ চকাটো লগাই হৈ গ'ল, সেইটো বান্ধি দিলোঁ পূৰা ভালকৈ তাঁৰেদি। এতিয়া ফিক্স হৈ গ'ল। এতিয়া ইয়াক নীলা আছিলে, ৰংবোৰ মাজে মাজে এৰিছে ক'ৰবাত গুটিটো ক'লা। স্প্ৰে পেইণ্ট মাৰি পূৰা ঠিক কৰি লওঁ। সেইফালে ভদেশ্বৰ আছে, সেইফালে ৰংমনো আছে। স্প্ৰে পেইণ্ট মাৰি লওঁ, তাৰপৰা দেখাই আছোঁ। এইটো ভিডিঅ' ইয়াতে শেষ কৰি দিওঁ। পিছত বেলেগ এটা ভিডিঅ'ত বনাম। যদি ভাল লাগে আকৌ আহিব পিছৰ পাৰ্টটো চাবৰ কাৰণে। ধন্যবাদ।